চোৱা তুমি সপোন বাবেতো মোৰ নিশাও প্ৰিয়। নমস্কাৰ, মই জেকি এটা নতুন ৰূপত আহি আছোঁ আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনি আকৌ চেনি চম্পাত। গতিকে আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ। আমাৰ টাইমটো হৈছে 9 মে'ৰ পৰা আবেলি 3 বজাত আৰু 5:30 বজাত। গতিকে অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ, যাতে আমাক সকলোকে মৰম দিয়ে, আশীৰ্বাদ দিয়ে আৰু আগুৱাই যাবলৈকে উৎসাহ দিয়ে। ধন্যবাদ। আজি জনাবলৈ পাই সুখী হৈছোঁ যে আমি বহুদিন আগৰ পৰাই আপোনালোকক চেনি চম্পাৰ ব্লগবোৰ দেখাই আছিলোঁ, কিন্তু ফাইনেল ডেটটো জনাব পৰা নাছিলোঁ কেতিয়াৰ পৰা আহিব। গতিকে আজি জনাবলৈ পাই খুবেই সুখী হৈছোঁ। 9 মে'ৰ পৰা আহি আছে আবেলি 3 বজাত আৰু 5:30 বজাত। আৰু আজি আমি উপস্থিত আছোঁ ৰেঙনি চেনেলত। আমাৰ টক শ্ব' এটা আছে। গতিকে এই ব্লগটোৰ দ্বাৰাই শ্ব'টোত আমি কি কওঁ, কেনেকৈ কৰোঁ, গোটেইবোৰ আপোনালোকক দেখাই আছোঁ। গতিকে আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ। এই আমাৰ অতিকে মৰমৰ মুখ্য চৰিত্ৰত থকা আমাৰ চেনি। আজি আমাৰ প্ৰাগমিলত আমাৰ টক শ্ব' এটা আছে। আহিলোঁ এনেকৈ শ্ব'টো কৰিম, এতিয়া জাষ্ট আহি গ'লোঁ। লাইভ গৈ আছে ধন্যবাদ দেই সকলোলৈ। আমাৰ ঈদ উল ফিতৰৰ লগতে ৰঙালী বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা দিলোঁ। আমাৰ নতুন হাস্য মধুৰ ধাৰাবাহিক আহি আছে চেনি চম্পা, চাবলৈ নাপাহৰিব। 9 মে' সোমবাৰৰ পৰা আবেলি 3 বজাত আৰু 5:30 বজাত। ধন্যবাদ। গতিকে সকলোৱে মৰম দিবলৈ আশা কৰিম। আৰু লগতে আমাৰ একদম বিখ্যাত হিৰো এজন আছে। হিৰোজনক আপোনালোকৰ মাজলৈ চিনাকি কৰাই দিছোঁ। বেছিকৈ খৰচ কৰিলে বজাই দিওঁ পেপা। গতিকে আকৌ চেনি চম্পা সোমবাৰৰ পৰা শনিবাৰলৈ আবেলি 3 বজাত 5:30 বজাত চাব দেই, আশীৰ্বাদ কৰিবি দেই। নমস্কাৰ। তাৰপিছত আৰু আমাৰ লগত আছে চেপাৰ কেৰেক্টাৰ আৰু ৱাইফ আমাৰ গীতাঞ্জলি বাইদেউ। নমস্কাৰ বাইদেউ, আহি আছোঁ আপোনালোকৰ মাজলৈ। সোমবাৰৰ পৰা চেনি চম্পা চাবলৈ নাপাহৰিব। সকলোৱে আমাক আশীৰ্বাদ কৰিব। আমাৰ চিৰিয়েলখন যাতে সকলোৱে চাই বহুত ভাল পায়। নমস্কাৰ। গতিকে আৰু এতিয়া আমি মেইন মানুহজনৰ লগত আপোনালোকক চিনাকি কৰাই দি আছোঁ। যিজন হৈছে আমাৰ পৰিচালক, প্ৰডিউচাৰ, বছ। গতিকে আমাৰ বছ আছে আমাৰ লগত। এয়া বছ। সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদ আৰু ৰঙালী বিহু দিয়াৰ পৰা লগ জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছে যে আমি আটাই অহা সোমবাৰৰ পৰা আবেলি 3 বজাত আৰু সন্ধিয়া 5:30 বজাত আমাৰ আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনিত সম্প্ৰচাৰ হ'ব আকৌ চেনি চম্পা। নিশ্চয় আমি খুব ভালকৈ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে খুব ভাল পাব, মনোৰঞ্জন পাব। আশা ৰাখিছোঁ আমাক মৰম কৰিব। আপোনালোকে আমাৰ চেনেলটি, আমাৰ চিৰিয়েলখন চাব। নিশ্চয় আমি যিমানখিনি পাৰিছোঁ আপোনালোকৰ বাবে মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে আমাক মৰম চেনেল। ধন্যবাদ। নমস্কাৰ। আজি যে আমাৰ টক শ্ব'টো হ'ব, টক শ্ব'টো ধৰা কাইলৈ টেলিকাষ্ট হ'ব। গতিকে আজি ৰাইজলৈ আমি আজিয়ে এৰি দিছোঁ। গতিকে আমাৰ খুব এটা মানে আশা, আমি খুব আশাবাদী যে সকলোৱে ভাল পাব। তেনেকুৱা তুমি কি ক'বা? নাই, আমিতো যিমান পাৰোঁ চেষ্টা কৰিছোঁ চিৰিয়েলখন মানে যাতে চাই অসমবাসী তেওঁলোকে সঁচাকৈ মানে মনত যিখিনি দুখ থাকে বা হেৰি থাকে সেইখিনি যাতে চিৰিয়েলখনৰ জৰিয়তে আপোনালোকে চাই নিশ্চয় আনন্দ পাব। হাঁহিৰ প্ৰতিটো ছিকুৱেঞ্চতে হাঁহিবলৈ আপোনালোকে সুবিধা পাব। আৰু আমি আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিছোঁ চিৰিয়েলখন ভাল কৰিবৰ কাৰণে। বাকী আপোনালোকৰ ওপৰত কথা, আপোনালোকে চিৰিয়েলখন চাব দিনৰ 3 বজাত আৰু সন্ধিয়া 5:30 সোমবাৰৰ পৰা শনিবাৰলৈ আকৌ চেনি চম্পা। ধন্যবাদ। গতিকে আৰু কোনোবা আমাৰ ওচৰলৈ আহি পোৱা নাই, যাব খুজি আছে। গতিকে টক শ্ব'টো এনেকুৱা হয়, কি হয় দেখা যাওক, এনেকৈ চাই থাকক চেনেল। এয়া আমাৰ মৰমৰ পিংকি বাই পূৰা শ্ব'ৰ কাৰণে ৰেডি আৰু এতিয়া মেকআপত আছে। পিংকি বা নমস্কাৰ। কি খবৰ সকলোৰে? ভালে আছে চাগে? ৰঙালী বিহুৰ আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ গোটেই বছৰটো ভালে পাৰ হওক।
আৰু আশীৰ্বাদ কৰিব যাতে কোনো মহামাৰীয়ে একো আৰু চুব নোৱাৰে আমাক। আৰু আজি শ্ব'ৰ কাৰণে প্ৰিপাৰেশ্যন কৰাই আছে। নামটো কি আছিলে? গীতিকা। গতিকে খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰাই আছে তাই বেছিকৈ। আৰু আহিয়ে কামত লাগিছে, 1 ছেকেণ্ড বহিব দিয়া নাই মানে। প্ৰাক চেনেলে অলপ সময়ো মানে বহিব দিয়া নাই, গতিকে কাৰণেও কাম কৰিছে। আপোনালোকে চাওক কি ধুনীয়াকৈ কৰি আছে। আৰু আমাৰ কেমেৰাৰ আঁৰৰ মানুহজন কেমেৰা সন্মুখতো আছে, বেক চাইডতো আছে, মানে গোটেইখিনি হেণ্ডেল কৰে। গতিকে শ্বুটিঙৰ পৰা আদি কৰি আৰু লগতে আমাৰ যাৱতীয় যিমানখিনি কাম আছে গোটেইখিনি চাই। গতিকে আশীৰ্বাদ কৰিব যে আৰু ভাল ভাল কাম এনেকৈ আশীৰ্বাদ কৰিব। কম বয়সতে খুব ভাল কাম উপহাৰ দি আছে মানুহক। আৰু বুলবুলদাৰ ল'ৰা হিচাপত গোটেই মানুহখিনিয়ে তেখেতকো যাতে বুলবুলদাক যেনেকৈ আঁকোৱালি লৈছে সকলোৱে তেখেতকো যাতে আঁকোৱালি লয়, সেইটোৱে কামনা কৰিছোঁ। আৰু আজি খুব বেছি ভাল লাগিছে পিংকি বাগীহৰ কাৰণে। আমি ব্লগবিলাক বনাই আছোঁ, মানুহে সকলোৱে সুধি আছিল যে কেতিয়া আহিব। আজি আমি আনচাৰটো দিব পাৰিছোঁ। 9 মে' তাৰিখে আৰু দুপৰীয়া 3 বজাত আকৌ ৰিপিট টেলিকাষ্ট হ'ব 5:30 বজাত। আপোনালোকে চাই থাকিব চেনী চম্পা ধাৰাবাহিকখন। খুব সুন্দৰ হাস্যৰসক আৰু ইমান বিজি লাইফত সকলোৱে অকণমান সময় হাঁহিবৰ কাৰণেও লাগে। হাঁহিটো এটা মেইন থেৰাপি হয় আচলতে। হাঁহি হয়নে? বাহিৰৰ বহুত জেগাত আছে থেৰাপি ট্ৰিটমেণ্ট কৰা হাঁহিৰ। গতিকে আমাৰ এখন ধাৰাবাহিকৰ পৰা যদি আপোনালোকে অকণমান হাঁহিব পাৰে, গতিকে আমি সেইটোৱে আশা কৰিছোঁ যে আপোনালোকৰ সঁহাৰি মৰম আৰু আশীৰ্বাদ কৰিব যাতে এনেকুৱা হাস্যৰসাত্মক। আমাৰ স্ক্ৰিপ্ট ৰাইটাৰৰ কথাই কৈছোঁ, তেখেতে ইমান ধুনীয়াকৈ স্ক্ৰিপ্ট লিখিছে, ডাইৰেকশ্যন কৰিছে। আৰু ডাইৰেকশ্যনৰ পৰা আদি কৰি মই আগতেও কৈছোঁ বুলবুলদাৰ লগতে তেখেতৰ একদম সৰু পুত্ৰ, তেখেতে খুবেই হেল্প কৰিছে প্ৰতিটো মুহূৰ্তত, মানে আমাক ছাপোৰ্ট কৰিছে বস্তুখিনি কেনেকৈ আগুৱাই নিব লাগে, কেনেকৈ কৰিব লাগে প্ৰতিটো বস্তুতে। আৰু সেইটো কাৰণে মানে কি মই মোৰ তৰফৰ পৰা 100% দিবলৈ ট্ৰাই কৰিছোঁ। আৰু এইখন মোৰ হাস্যৰসাত্মক প্ৰথম ধাৰাবাহিক আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। গতিকে চাই থাকিব সেইখিনিয়ে আৰু ধন্যবাদ। ঠিক আছে। পিংকি বাকটো আপোনালোকে সকলোৱে চিৰিয়াছ কেৰেক্টাৰটো দেখি থাকে, এতিয়া কমেডিত দেখিব অকণমান ব্যতিক্ৰম হ'ব কেৰেক্টাৰটো। গতিকে আপোনালোকে চাই থাকিব। আৰু আমাৰ ভিতৰত এতিয়া আমাৰ শ্বুটিঙৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে আৰু এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব। চ' লেটছ গ' আহক শ্বুটিং চাওঁ। আমাৰ ধাৰাবাহিক আকাৰে তেওঁলোকে আকৌ কৰিবৰ কাৰণে বহুতবাৰ আমাৰ ৰিকুৱেষ্ট আহিছে, অনুৰোধ কৰিছিলে এনেকুৱা ভিচিডি আপোনালোকে এনেকুৱা হাস্যমধুৰ ধাৰাবাহিক আকাৰে কৰিব নোৱাৰি নেকি? আমাৰ এতিয়া শ্বুটিং চলি আছে, চেনী আৰু চম্পা ধুনীয়াকৈ শ্বট দি আছে। মোক আৰু যাই থৈ গোপিনী দুজনীৰ মাজতে বহাই দিলে আৰু উপায় নাই আৰু কি কৰিম। শ্বুটিঙত ঘটা মই ফাৰ্ষ্ট টাইম বেয়াটোৱে কৰিলোঁ। মানে আমাৰ কেতিয়া বেয়া লাগে যিদিনাখন আমাৰ চিডিউল কেৰেক্টাৰটো হৈছে জেকি। মই আগতে যিটো সাপোনত আপোনালোকে দেখি আছিলে চালোঁ, সেই কেৰেক্টাৰটোতকৈ এই কেৰেক্টাৰটো কমপ্লিটলি ব্যতিক্ৰম হয়। মানে আমি গাঁৱৰ 3জন ল'ৰা হয়, আমি মানে ইজি মানি বিচাৰোঁ। তো ইজি মানি বিচাৰি তেনেকৈ এখন দোকান আছে, দোকানখনত আড্ডা দিওঁ, তাতে প্লেনিং কৰোঁ। তো তেনেকুৱা টাইপৰ হয় আৰু মোৰ কেৰেক্টাৰটো এনেকুৱা ধৰণৰ খুব উৎপতীয়া, যাৰ নাম হৈছে বুলবুলি। আৰু খুব ভাইটম ছোৱালী আৰু কাণকাটিৰ দৰে তেওঁ কথা চথা কয়, তেনেকুৱা ধৰণৰ। আৰু আপোনালোকে যিসকলে মোৰ ইউটিউব চেনেলটো চাইছে ইতিমধ্যে ছায়া ডেকা চহৰ খাটি, সেই চেনেলটোত আপোনালোকে যেনেকুৱাকৈ মোক মৰম দি আহিছে আৰু এই চিৰিয়েলখনৰ জৰিয়তেও আপোনালোকে সেনেকৈ মৰম দিব বুলি আশা কৰিছোঁ। কিন্তু ইয়াৰ মাজত এটা কথা কওঁ দেই, মানে তাইৰ চেনেলটো যিটো শিখৰ খাটি যিটো চেনেলত যিখিনি কৰিছে সেইখিনি কিন্তু চিৰিয়েলখনত নহয়। মানে তাই কেৰেক্টাৰটো কমপ্লিটলি ব্যতিক্ৰম হয়, বেলেগ হয়। আপোনালোকে চাই ভাল পাব। চাই
আমাৰ টক শ্ব'টো শেষ হৈ গ'ল। এতিয়া আমি যাব ওলাইছোঁ, তলৰ ৰিচিপশ্যনত বহি আছোঁ। গতিকে আজিলৈ ভিডিঅ'টো আৰু বেলেগ আৰু দেখুৱাব লগা নাই, চ' এইখিনিতে সমাপ্ত কৰিছোঁ। ইয়াতে যদি ভুল হৈছে কিবা আপোনালোকে কমেণ্ট কৰি জনাই দিব, আৰু এই চেনেলটো প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। গতিকে বাই বাই, লাভ ইউ অল।